25 বছৰীয়া ছোৱালীৰ লগত বিবাহপাশত আবদ্ধ হ'ল বৃদ্ধ। চাওক কইনাৰ প্ৰতিক্ৰিয়া। ভাৰতত চলি আছে বিয়াৰ বতৰ। এই সময়ছোৱাত প্ৰতিদিনে লাখ লাখ দম্পতীয়ে বিবাহপাশত আবদ্ধ হৈ আছে। বিয়াৰ বহু ভিডিঅ' প্ৰতিদিনে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হয়। এই ভিডিঅ'বোৰ এনেকুৱা যিবোৰ কিবা নহয় কিবা এটা অনন্য কাৰণত ভাইৰেল হৈ পৰে। মানুহে কয় যে দম্পতীৰ ওপৰৰ পৰাই থিৰাং হৈ আছে। এইকেইদিন এহাল দম্পতীৰ এটা ভিডিঅ' ভাইৰেল হৈ আছে, যিটো দেখিলে আপোনালোকো আচৰিত হ'ব। বয়সস্থ লোকে পালে 25 বছৰীয়া কইনা। এই ভিডিঅ'টোত দৰাৰ বয়স 60 বছৰতকৈও অধিক যেন লাগিছে। একে সময়তে কইনাৰ বয়স 25 বছৰতকৈ বেছি দেখা নাযায়। দৰা কইনাৰ বয়সৰ মাজত ইমান বৃহৎ ব্যৱধানে সকলোৰে জ্ঞান উৰুৱাই দিছে। ভিডিঅ'টো পোহৰলৈ অহাৰ পাছত ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে বিশ্বাসত ল'ব পৰা নাই যে এনেকুৱাও হ'ব পাৰেনে। এই ভিডিঅ'টোত এজন বৃদ্ধক দৰাৰ গেটআপত বহি থকা দেখা গৈছে। একে সময়তে কইনাৰ কাষতে হাঁহি থকা দেখা যায়। ভিডিঅ'টো চাই গম পোৱা গৈছে যে জয়মালাৰ অনুষ্ঠান শেষ হৈছে। ইয়াৰ পিছত দৰা কইনা দুয়োকে মঞ্চত বহি থকা দেখা যায়। আপুনি দেখিব পাৰে যে বহি থকা দৰা কইনাৰ বয়সত 35 বছৰতকৈও অধিক ব্যৱধান আছে। দৰাক দেখি সকলোৱে বাবাজী বুলি মাতিছে। দৰাৰ দাড়ি সম্পূৰ্ণ বগা। আটাইতকৈ ধেমেলীয়া কথাটো ভিডিঅ'টোত দেখা যায় যেতিয়া কেমেৰামেনে ভিডিঅ'টো বনাবলৈ কেমেৰাটো কইনাৰ ফালে আঙুলিয়াই দিয়ে। ভিডিঅ'টো চাওক। ভিডিঅ'টো দেখি ৰাইজ আচৰিত হৈছিল। ভিডিঅ'টোত আপুনি দেখিব পাৰে যে কেমেৰামেনক দেখাৰ পিছত কইনাজনীয়ে বৰ লাজ পায়। ইয়াৰ পিছত তাই কাপোৰখনত মুখখন লুকাই ৰাখে। বুট নিকি মিমছ নামেৰে ইনষ্টাগ্ৰাম পেজৰ পৰা আপলোড কৰা হৈছে এই চাঞ্চল্যকৰ ভিডিঅ'টো। ভিডিঅ'টো দেখি প্ৰায়বোৰ ইউজাৰে আচৰিত হোৱাৰ বিপৰীতে একাংশই ছোৱালীজনী দুখীয়া বুলিও কৈছে। অৱশ্য ভিডিঅ'টো ক'ৰ পৰা আহিছে সেয়া জানিব পৰা নাই। ভিডিঅ'টো হয়তো প্ৰেংকৰ এটা অংশও হ'ব পাৰে।